Hello everyone. আজিৰ ভিডিঅ'টোত আগন্তুক ADREৰ বাবে ইম্পৰ্টেণ্ট কেইটামান আসাম হিষ্ট্ৰীৰ জিকে লৈ আহিছোঁ। আজিৰ প্ৰথম প্ৰশ্ন, দ্য ফাৰ্ষ্ট আৰ্ম কনফ্লিক্ট বিটুইন দ্য আহোমছ এণ্ড দ্য কমতা টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং? আহোম আৰু কমতাৰ মাজত প্ৰথম সহস্ৰ কোন আহোম ৰজাৰ কালত সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, চুকাংফাৰ দিনত আহোম আৰু কমতাৰ মাজত সংঘৰ্ষ সূত্ৰপাত হৈছিল। নেক্সট কুৱেশ্যন, ঝাও-খামতি ৱাজ দ্য ফাদাৰ অফ হুইচ ফেমাছ আহোম ৰুলাৰ? ঝাও-খামতি কোনজন বিখ্যাত আহোম ৰজাৰ পিতৃ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চুডাংফাৰ পিতৃ আছিল ঝাও-খামতি। নেক্সট কুৱেশ্যন, দ্য ৰেইন অফ হুইচ আহোম কিং মাৰ্ক ট্ৰাই বিগিনিং অফ অফিচিয়েল এণ্ট্ৰি অফ হিন্দুইজিম ইনটু আহোম কোৰ্ট? কাৰ ৰাজত্বকালত আহোম ৰজাই আহোম দৰবাৰত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশৰ প্ৰথম চেষ্টা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চুডাংফাই তেওঁৰ দৰবাৰত হিন্দু ধৰ্মৰ আনুষ্ঠানিকভাৱে প্ৰৱেশৰ বাবে চেষ্টা কৰিছিল। নেক্সট কুৱেশ্যন, দ্য পোষ্ট অফ বৰগোহাঁই ৱাজ ফাৰ্ষ্ট ক্ৰিয়েটেড ডিউৰিং দ্য ৰেইন অফ চুকাফা। হু ৱাজ দ্য ফাৰ্ষ্ট বৰগোহাঁই? বৰগোহাঁই পদবীটো প্ৰথমে চুকাফাৰ দিনত সৃষ্টি হৈছিল আৰু কুৱেশ্যনটো হ'ল যে প্ৰথম বৰগোহাঁই কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, কাননগান। ফাৰ্ষ্ট বৰগোহাঁই আছিল কাননগান। নেক্সট কুৱেশ্যন, টিপাম দ্য ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ অফ আহোমছ এষ্টাব্লিছ বাই চুকাফা লাইজ ইন দ্য এৰিয়া বিটুইন? চুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ প্ৰথম হেডকোৱাৰ্টাৰ টিপাম কোন দুখন অঞ্চলৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বুঢ়ীদিহিং এণ্ড দিচাং। বুঢ়ীদিহিং আৰু দিচাঙৰ মাজত টিপাম অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য ফেমাছ কমতা প্ৰিন্সেছ ৰাগিনী গিফটেড টু আহোম কিং চুখাংফা আফটাৰ দ্য ফাৰ্ষ্ট আহোম কমতা ৱাৰ ৱাজ দ্য ডটাৰ অফ হুইচ কমতা কিং? প্ৰথম আহোম কমতা যুদ্ধৰ পাছত আহোম ৰজা চুখাংফাক উপহাৰ দিয়া বিখ্যাত কমতা ৰাজকুমাৰী ৰাজনী কোনজন কমতা ৰজাৰ কন্যা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপধ্বজ। ৰাজনী আছিল প্ৰতাপধ্বজৰ কন্যা। নেক্সট কুৱেশ্যন, ডিউৰিং দ্য ৰেইন অফ চুডাংফা দ্য কনফ্লিক্ট বিটুইন দ্য আহোমছ এণ্ড দ্য নৰা কিং অফ মুংকং টুক প্লেচ ডেট ৱাজ ডিমাৰ্কেটেড এজ দ্য বাউণ্ডেৰী বিটুইন দ্য টু ফৰ্চেছ? চুডাংফাৰ ৰাজত্বকালত আহোম আৰু কুংকাঙৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। দুয়োটা শক্তিৰ মাজত সীমা হিচাপে কি নিৰ্ধাৰণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পাটকাই হিলছ। নেক্সট কুৱেশ্যন, আফটাৰ দ্য ছাপ্ৰেছন অফ দ্য ডিপমিয়া ৰিবেলিয়ন চুডাংফা শ্বিফটেড হিজ কেপিটেল টু হুইচ প্লেচ? ডিপমিয়া বিদ্ৰোহ দমনৰ পিছতে চুডাংফাই নিজৰ ৰাজধানী কোন ঠাইলৈ স্থানান্তৰিত কৰিলে? কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, চৰগুয়া নিয়াৰ দিহিং। দিহিঙৰ ওচৰৰ চৰগুয়ালৈ তেওঁ ৰাজধানী স্থানান্তৰিত কৰি নিছিল। নেক্সট কুৱেশ্যন, কনচেং দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই ৱাজ বেটাৰ ন'ন এজ? প্ৰথম বৰপাত্ৰ গোহাঁই কনচেঙক কি নামেৰে জনা যায়? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চেংলুং। কনচেং বা চেংলুং। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট আহোম কুচ ৱাৰ টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ হুইচ কিং ইন দ্য ইয়েৰ 1546 AD? 1546 চনত প্ৰথম আহোম কুচ যুদ্ধ কাৰ ৰাজত্বকালত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি,
চুকলেংমুঙৰ দিনত আহোম কোচৰ প্ৰথম যুদ্ধ হৈছিল।